নমস্কাৰ বন্ধুসকল, মই ঋতুপৰ্ণ ডেকা। আজি আপোনালোকৰ মাজলৈ লৈ আনিছো এটা সুন্দৰ সঁচা মটিভেশ্যনেল কাহিনী, যেটো কাহিনী শুনি প্ৰতিজন উদ্যমী যুৱকে কিছু হলেও মনোবল পাব, কিছু হলেও নতুনকৈ কাম কৰিবলৈ উৎসাহ পাব। আজি আপোনালোকক কম ৰিপ'জৰ কাহিনী। গুৱাহাটীত আপোনালোকে প্ৰায় ৰিপ'জৰ আউটলেট দেখিছে। বিভিন্ন ঠাইত ৰিপ'জৰ আউটলেট বৰ্তমান আছে। এইবিলাক দেখি এনেকুৱা লাগে যেন কোনো মাল্টিনেশ্যনেল ব্ৰেণ্ডৰ এই দোকানবিলাক ইমান আটক ধুনীয়া, কিন্তু নহয়। এই ৰিপ'জ অসমৰ এটা কোম্পানী। ৰিপ'জে আমাৰ হাতত তুলি দিছে এটা কেক, যিটো কেক ব্ৰিটেনিয়া বা বিগছ ফাৰ্মৰ তুলনাত কোনো গুণে কম নহয়। কিন্তু ইমান ধুনীয়া প্ৰডাক্ট এটা দিয়া বা ইমান ডাঙৰ ডাঙৰ আউটলেট স্থাপন কৰিব সক্ষম হোৱা ৰিপ'জৰ জন্ম কাহিনী আপুনি জানেনে? জানিলে আপুনি আচৰিত হৈ যাব। ৰিপ'জ ইমান এটা ডাঙৰ ব্ৰেণ্ড, ইমান এটা জনপ্ৰিয় ব্ৰেণ্ড। আপোনালোকে নিশ্চয় ভাবিছে কোনো চহকী ব্যৱসায়ী, কোনো ধনী ব্যৱসায়ীৰ হাতত এই ব্ৰেণ্ড আৰম্ভ হৈছিল, কিন্তু নহয়। ৰিপ'জৰ কাহিনী সম্পূৰ্ণ ওলোটা। এগৰাকী খুব দৰিদ্ৰ মানুহৰ হাতত ৰিপ'জৰ আৰম্ভণি হৈছিল। আজি সকলোবিলাক কম, ভিডিঅ'টোত কেৱল শেষলৈ চাই থাকক। চন 1911 নলবাৰী জিলাৰ বৰনদীত এটি খুব দৰিদ্ৰ পৰিয়ালত জন্ম পায় সুন্দৰৰাম ডেকাৰ। তেওঁলোক ইমানেই দৰিদ্ৰ আছিল যে এটা সময়ত কামৰ সন্ধানত সুন্দৰৰাম ডেকা ঘৰৰ পৰা ওলাই যায়। মাকে হাতত খুজি দিয়ে মাত্ৰ এটকা। প্ৰথমতে টংলা আৰু তাৰে পিছত মংগলদৈত সুন্দৰৰাম ডেকাই থাকিবলৈ। প্ৰথমতে দিন হাজিৰা আৰু এটা সময়ত এজন চাব ডেপুটি কমিশ্যনাৰৰ লগোৱা হিচাপে কাম কৰিবলৈ সুন্দৰৰাম ডেকাই। যেতিয়া এই ডেপুটি কমিশ্যনাৰজনে ট্ৰেন্সফাৰ হয়, তেতিয়া সুন্দৰৰাম ডেকাৰ হাতত মৰমৰ চিনৰূপে দি থৈ যায় 121 টকা। এই 121 টকাৰ পৰাই আৰম্ভ হয় এটা কাহিনীৰ, আৰম্ভ হয় এটা নতুন যাত্ৰাৰ। ৰিপ'জ অৰ্থাৎ জিৰণি, এই নামটোকে লৈ সুন্দৰৰাম ডেকাই 1931 চনত আৰম্ভ কৰে এখন চাহৰ দোকান। কিন্তু আন মানুহবিলাকৰ দৰে সুন্দৰৰাম ডেকাই চাহৰ দোকানখনতে ৰৈ নাযায়। 1943 চনত তেওঁ এখন গেলামাল দোকানৰ হোলচেল লগতে এটা বেকাৰী প্ৰতিষ্ঠা কৰে। তাৰে পিছত তেওঁ আৰু পিছলৈ ঘূৰি নাযায়, বঢ়াই যায় এটাৰ পিছত আনটো ব্ৰাঞ্চ। SR ডেকাৰ অৰ্থাৎ সুন্দৰৰাম ডেকাৰ ৰিপ'জে 1989 চনত হৈ গৈ 55 লাখ টকাৰ। সেই সময়ত তেওঁলোকৰ বহুকেইটা ব্ৰাঞ্চ থাকে, যেনে ৰিপ'জ এণ্ড চন্স, ৰিপ'জ ফুড প্ৰাইভেট লিমিটেড, ৰিপ'জ আটা মিল ইত্যাদি ইত্যাদি। বৰ্তমান সময়ত আপোনালোকে জানে গুৱাহাটীৰ প্ৰায়ভাগ ব্যস্ত অঞ্চলতে আছে ৰিপ'জৰ একোখনকৈ আউটলেট। অসমৰ বিভিন্ন প্ৰান্তত ৰিপ'জৰ আউটলেট আছে। মংগলদৈত ৰিপ'জৰ আছে এটা চিনেমা হল, ড্ৰিম থিয়েটাৰ, তেওঁলোকৰ চিনেমা হলটোৰ নাম। বৰ্তমান সময়ত ৰিপ'জ কিমান ছাকচেছ বহু অসমীয়াই জানে, নজনাবিলাকক এই ভিডিঅ'টোত জনাই থলো। মূল কথাটো মই ক'ব বিচাৰিছোঁ, 121 টকাৰ পৰা আৰম্ভ কৰা এটা ব্ৰেণ্ড আজি কোটিটকীয়া হ'ল। SR ডেকা যদি পাৰে, আপুনি কিয় নোৱাৰিব? 121 টকাটো যেতিয়া SR ডেকাৰ হাতত পৰিছিল, তেওঁ মদ মাংস খাই সেই পইচা উৰুৱাই দিব পাৰিলে হয়, বা তেওঁ যেতিয়া চাহৰ দোকানখন দিছিল সেইখনতে সন্তুষ্ট থাকি বহি থাকিব পাৰিলে হয়। কিন্তু তেওঁ তেনেকুৱা নকৰিলে। দুপক দুপে তেওঁ আগুৱাৰ চিন্তা কৰিলে। সৰুৰ পৰাই মানুহ ডাঙৰ হয়। আপোনালোকে সৰুৰ পৰাই আৰম্ভ কৰিব শিকক। ঘৰত বহি পাবজি বা টিকটক কৰাতকৈ সৰুকৈ কিবা এটা আৰম্ভ যদি কৰি দিয়া যায়, এদিন নিশ্চয় সফলতা আহিব। SR ডেকা আমাৰ বাবে উৎসাহ, অনুপ্ৰেৰণা আৰু কি ক'ম সকলো। এতিয়া কথাটো হ'ল, ব্ৰিটেনিয়াক প্ৰত্যাহ্বান জনাব পৰা ৰিপ'জৰ কেক ওলাইছে। নেছলেৰ মেগীক প্ৰত্যাহ্বান জনাব পৰা, মানে গুণগত মানদণ্ডৰ আমাক নুডলছ লাগে। ডমিন'জক প্ৰত্যাহ্বান জনাব পৰা সেই একে কোৱালিটিৰ অসমীয়া ব্ৰেণ্ডৰ আমাক পিজ্জা লাগে। আৰু এনেকৈ যদি সকলোৱে ভাবি আগুৱাই আহে, এদিন নহয় এদিন অসমৰ অৰ্থনৈতিক বিপ্লৱখন এটা নতুন ৰূপ ল'ব সক্ষম হ'ব। অসম আৰ্থিকভাৱে যথেষ্ট টনকিয়াল হ'ব। তেতিয়া আমি আৰু ক'ব নালাগিব কেন্দ্ৰই আমাক মাহিয়াৰ দৃষ্টিৰে চাই। ভিডিঅ'টো যিখিনি আছিল, ধন্যবাদ। যদি কথাখিনিত একমত, যদি কাহিনীটো ভাল পালে, তেতিয়াহ'লে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।